Hello friends, Techno YouTube channel আপোনাক স্বাগতম জনাইছো। আজি এটা নতুন টেকনলজি ওপৰত ভিডিও এটা বনাম বুলি ভাবিলো। তো বলক ভিডিওটো আৰম্ভ কৰো। আৰু আজি টেকনলজিৰ ভিডিও হৈছে আপোনাৰ কাৰৰ ওপৰত, মানে লেটেষ্ট সুপাৰ কাৰ টেকনলজিৰ ওপৰত। আৰু এই লেটেষ্ট টেকনলজি সুপাৰ কাৰটো হৈছে আপোনাৰ McLaren Artura, মানে McLaren Artura সুপাৰ কাৰ। আৰু হেতু বিষয়ে মই আজি ভিডিও বনাবলৈ গৈ আছো। তো বলক। McLaren Artura হৈছে এটা লেটেষ্ট সুপাৰকাৰ মডেল অফ 2021, মানে 2021 লেটেষ্ট সুপাৰকাৰ মডেল হয় McLaren Artura। আৰু এই Artura ইয়াৰ যোনটো শিৰ আছে, ইয়াৰ তেজৰ যোনটো শিৰ, ইয়াৰ মাকৰ ব্ৰেণ্ড হৈছে McLaren। আৰু এই McLaren Artura হৈছে টুইন টাৰ্বোচাৰ্জ ইঞ্জিন। আৰু এই McLaren হৈছে আপোনাৰ পেট্ৰল হাইব্ৰিড V6 টাইপ চিলিণ্ডাৰ ইঞ্জিন হয়, মানে 6 চিলিণ্ডাৰ ইঞ্জিন হয়, মানে V টাইপ, মানে ইয়াৰ যোনটো শেপ হয়, মানে চিলিণ্ডাৰৰ যোনটো পিষ্টন এয়া হৈছে V টাইপ ইঞ্জিন হয়। আৰু এই McLaren Artura সুপাৰ কাৰখন ৰিভিল কৰিব গৈ আছে 17 ফেব্ৰুৱাৰী 2021 চনত। McLaren Arturaখন ডিজাইন, McLaren Artura যোনখন ডিজাইন আছে, সেই ডিজাইন আপোনাৰ ক্লিন চিট প্ৰজেক্ট। আগতে McLarenে যিবোৰ সুপাৰ কাৰ ওলাইছিলে 570S হওক বা McLaren 720S, McLaren Senna হওক, আগত যিবোৰ এইবোৰ মডেল ওলাইছিলে সেইখন লগত Arturaখন একে দেখিবলৈ অলপমান যায়। সেইকাৰণে ইয়াত কোনো বেলেগ ডিজাইন প্ৰভাইড কৰা নাই, মানে ইয়াৰ ডিজাইনবোৰ অলপমান একে। আৰু ইয়াৰ যোনটো মেটেৰিয়েল, মানে গাড়ীখনৰ যোনটো মানে বডি মেটেৰিয়েল, সেইটো আপোনাৰ হাই এণ্ড মেটেৰিয়েল, মানে হাই এণ্ড কাৰ্বন ফাইবাৰ মেটেৰিয়েল ইউজ কৰিছে। আগতে যিবোৰ মানে সুপাৰ কাৰ ওলাইছিলে McLarenে, সেইবোৰ সুপাৰ কাৰ যিবোৰ মেটেৰিয়েল ইউজ কৰিছিলে কাৰ্বন ফাইবাৰ, সেইবোৰ মেটেৰিয়েলকৈ অলপমান হাই এণ্ড মেটেৰিয়েল ইউজ কৰিছে এবাৰ McLaren Arturaখনত। আৰু ইয়াতে আপোনাৰ McLarenখনৰ যোনটো 570S সুপাৰ কাৰ আছে, সেই 570S সুপাৰ কাৰখন যোনটো চিলহাউট ডিজাইন, এই চিলহাউট ডিজাইনৰ লগত অলপমান Arturaখন দেখিবলৈ একেই হয়। আৰু ইয়াৰ একেই আছে আপোনাৰ চাৰ্পিং নচ, ইয়াৰ যোনটো ৰুফ লাইন, আৰু ইয়াৰ যোনটো ট্ৰেডমাৰ্ক হাম্প আছে, মানে বেক চাইডৰ যোনটো মানে ৰিয়াৰ চাইডৰ যোনটো মানে হাম্প আছে, সেইটো দেখিবলৈ একেই হয়। McLaren ব্ৰেণ্ডে McLaren Arturaখনৰ ডিজাইন যোনটো, ইয়াৰ ডিজাইনখন নেক্সট লেভেল এণ্ট্ৰি দিবলৈ গৈ আছে 2021 চনত। আগতে McLarenৰ যিবোৰ সুপাৰ কাৰ ওলাইছিলে এইবোৰ তুলনাত এবাৰ এটা নিউলি ডিজাইন দিবলৈ গৈ আছে। Arturaৰ যোনটো হেডলেম্প আছে, সেই হেডলেম্পটো আপোনাৰ যোনটো McLaren স্পীডটেইল যোনটো সুপাৰ কাৰ, সেই সুপাৰ কাৰ লগত একে দেখিবলৈ হেডলেম্পটো। আৰু ইয়াৰ যোনটো এগ্ৰেছিভ ফ্ৰণ্ট গ্ৰিল, মানে গাড়ীখনৰ যোনটো মানে McLaren কাৰখনৰ Artura কাৰখনৰ ফ্ৰণ্ট ছাইডৰ যোনটো গ্ৰিল আছে, সেইটো ফ্ৰণ্ট এগ্ৰেছিভ গ্ৰিল হয়। আৰু এই গ্ৰিলটো McLaren Senna যোনটো সুপাৰ কাৰ আছে, সেই সুপাৰ কাৰখনৰ যোনটো ফ্ৰণ্ট এগ্ৰেছিভ গ্ৰিল ছেম দেখিবলৈ। আৰু McLaren Arturaখনৰ যোনটো ৰিয়াৰ ছাইডৰ যোনটো আপোনাৰ মেছ ডিজাইন আছে, সেইটো অলপমান বিগ চাইজৰ দিছে। আগতে যিবোৰ সুপাৰ কাৰ ওলাইছিলে 720S হওক বা Senna হওক বা 560S হওক, সেইবোৰৰ পৰা অলপমান বেলেগ ডিজাইন দিবলৈ গৈ আছে, মানে ইয়াৰ চাইজটো অলপ ডাঙৰ কৰিছে। আৰু ইয়াৰ যোনটো আউটলেট আছে, মানে আপোনাৰ McLaren Arturaৰ যোনটো এক্সজষ্ট আউটলেট আছে, এইটো আপোনাৰ 720S, মানে McLaren 720S সুপাৰ কাৰখনৰ লগত ইয়াৰ আইডেণ্টিটি ছেম, মানে ইয়াৰ একে দেখিবলৈ ডিজাইনটো। McLaren Arturaখনৰ ৰিভিল যেতিয়া হোৱা নাছিলে, তাৰ আগতে মানুহৰ মানে চিন্তা বহুত হৈছিলে যে, মানে বহুতৰ মানুহৰ মাজত মানে বিশ্বাস হোৱা নাছিল যে McLarenে V8 টাইপ ইঞ্জিন ইউজ কৰিব জানো, মানে V8 হাইব্ৰিড ইঞ্জিন ইউজ কৰিব জানো। কিন্তু এবাৰ McLaren ব্ৰেণ্ডে কনফাৰ্ম কৰিলে যে এবাৰ McLaren Arturaখনত V8 টাইপ হাইব্ৰিড ইঞ্জিন ইউজ কৰিব। আৰু McLarenৰ যোনটো আপোনাৰ টেকনিকেল ডিটেইলছৰ কথা ক'বলৈ গ'লে, McLarenে এতিয়ালৈ এনাউন্স কৰা নাই। ইয়াৰ টেকনিকেল ডিটেইলছ ক'বলৈ গ'লে আপোনাৰ ইয়াৰ পাৱাৰ আউটপুটছ কিমান, ইয়াৰ ইউনিটছ কিমান, আৰু ডিছপ্লেচমেণ্ট কিমান ইয়াৰ এই সুপাৰ কাৰখনৰ এতিয়ালৈকে McLarenে এনাউন্স কৰা নাই। পিছলৈ কৰিব, কিন্তু এতিয়ালৈ এই এনাউন্স কৰা নাই। আৰু McLarenৰ যোনটো আপোনাৰ Artura সুপাৰ কাৰখন আছে, সেই সুপাৰ কাৰ বেলেগ যিবোৰ সুপাৰ কাৰ আছে, আপোনাৰ V8 ইঞ্জিনৰ যিবোৰ সুপাৰ কাৰ আছে, ইয়াৰ পাৰফৰ্মেঞ্চ আৰু এই McLaren Artura পাৰফৰ্মেঞ্চ একে দেখিবলৈ পাব, মানে V8 ইঞ্জিনৰ পাৰফৰ্মেঞ্চ আৰু ইয়াৰ McLaren Arturaখনৰ পাৰফৰ্মেঞ্চ একে দেখিবলৈ পাব। আৰু McLarenখনৰ আপোনাৰ ইম্প্ৰুভ কৰিছে, মানে McLaren ব্ৰেণ্ডে ইম্প্ৰুভ কৰিছে আৰু বেটাৰ ফুয়েল ইকনমি আৰু ইয়াৰ ৰেছপন্সটো, মানে এই Arturaখনৰ ৰেছপন্স আৰু বেটাৰ ফুয়েল ইকনমিৰ কাৰণে McLarenে ইম্প্ৰুভ কৰিবলৈ গৈ আছে। McLaren P1 যোনটো সুপাৰ কাৰ আছে, সেই সুপাৰ কাৰখনক এক্সপিৰিয়েঞ্চ লয় ইয়াতে আপোনাৰ McLaren Arturaখনৰ লেটেষ্ট হাইব্ৰিড ছিষ্টেমৰ ডিজাইন ইঞ্জিন ইউজ কৰিছে, মানে P1খনৰ এক্সপিৰিয়েঞ্চ লয়। আৰু
P1 ত যোনটো হাইব্ৰিড সিস্টেমৰ ইঞ্জিন আছে মানে হাইব্ৰিড সিস্টেম বুলি ক'লে ইয়াত মানে দুটা সিস্টেম আছে ইয়াত পেট্ৰল ইউজ কৰিব পাৰে আৰু ইয়াত ইলেক্ট্ৰিক চাৰ্জ দি কেনে দি লয় মানে ইলেক্ট্ৰিক চাৰ্জ দিয়ে আপুনি ইয়াত চলাব পাৰে কিবা কাৰণত ক'বাত গৈ থকা সময়ত বা লং জাৰ্নি কৰি থকা সময়ত কিবা কাৰণত যদি পেট্ৰল বা গেছলিন শেষ হৈ যায় তেতিয়া এইটো ইলেক্ট্ৰিক এনাৰ্জিলৈ কনভাৰ্ট কৰি এই গাড়ীখন অপাৰেট কৰিব পাৰে হেতুকে কয় হাইব্ৰিড ডিজাইনৰ ইঞ্জিন আৰু এই হাইব্ৰিড সিস্টেমৰ যোনটো P1 সুপাৰ কাৰ আছে সেই ডিজাইনৰ মতে সেই ইঞ্জিনৰ ডিজাইনৰ মতে ইয়াতে আপোনাৰ McLaren Artura সুপাৰখন সেম মানে ইলেক্ট্ৰিক পাৱাৰ লগত অপাৰেট কৰিব পাৰে আৰু McLaren Artura খনৰ যোনটো ডিজাইন মানে যোনটো ইয়াৰ কাৰৰ যোনটো ফ্ৰেম বা চেচিছ যোনটো মেটেৰিয়েল ইয়াত অল নিউ কাৰ্বন ফাইবাৰ মেটেৰিয়েল ইউজ কৰিছে মানে অল নিউ কাৰ্বন ফাইবাৰ মনোকক ইউজ কৰিছে আৰু এই McLaren Artura খনৰ যোনটো গাড়ীৰ ডিজাইন McLaren Artura সুপাৰ কাৰখনৰ যোনটো চেচিছৰ বা ফ্ৰেমৰ ডিজাইন নাম দিছে McLaren লাইটৱেট কাৰ্বন আৰ্কিটেকচাৰ মানে MLCA McLaren অটোমোটিভ ব্ৰাণ্ডৰ CEO মাইক ফ্লেটে কৈছে McLaren Artura যিমানটা এলিমেন্ট আছে ইয়াৰ ইন্টেৰিয়ৰ বডি এক্সটেৰিয়ৰ বডি ইয়াৰ হাইব্ৰিড পাৱাৰ ট্ৰেইন আৰু আপোনাৰ ড্ৰাইভাৰ ইন্টাৰফেস যিমানটা এলিমেন্ট আছে এয়া MLCA প্লেটফৰ্মৰ পৰা মানে McLaren লাইটৱেট কাৰ্বন আৰ্কিটেকচাৰ প্লেটফৰ্মৰ পৰা আৰু McLaren 2025 চনত মানে 2025 চনত নিউলি মানে 18টা সুপাৰ পাৱাৰ মানে হাইব্ৰিড পাৱাৰ মডেলৰ সুপাৰ কাৰ লঞ্চ কৰিব 2025 চনত আৰু আপোনাৰ McLaren ব্ৰ্যান্ডে কৈছে যে এই McLaren Artura এটা নতুন সিস্টেমৰ কৰিবলৈ গৈ আছে ইয়াৰ মানে হাই পাৱাৰ বেটাৰী পেক ইউজ কৰিব মানে ইয়াত কোনো মানে ফুয়েল ইউজ নহব অকল বেটাৰী মানে বেটাৰী সেটআপ মানে ইলেক্ট্ৰিক ভেহিকল সেটআপ কমপ্লিটলি অকল ইলেক্ট্ৰিক ভেহিকল সেটআপ ইউজ কৰিব আৰু 30 মিনিটৰ চাৰ্জ দিলে গোটেই ৰেষ্ট ট্ৰেকটো মানে ৰান কৰিব পাৰিব এই McLaren Artura সুপাৰ কাৰখন তো আজিলৈ ভিডিও ইমানেই আছিলে আপোনাৰ McLaren Artura যোনখনৰ সুপাৰ কাৰ যোনটো স্পেচিফিকেশন আৰু ৰিভিউ আপোনালোকক ক'লো মানে সুপাৰ কাৰ বিষয়ে অলপমান টেকনলজি ওপৰত আপোনালোকক ভিডিও বনালো আৰু যিমান পাৰে চেনেলটো সাবস্ক্ৰাইব কৰিব মোৰ 1000 সাবস্ক্ৰাইবাৰ কৰিব প্লিজ আৰু মই আকৌ মোটিভেট হ'ম আৰু মই নতুন টেকনলজি নতুন ফিউচাৰ্স কাৰ বা সুপাৰ কাৰ হওক যিকোনো স্মাৰ্টফোনে হওক যিমান আপডেট আহে মই হেবোৰ বিষয়ে মই ভিডিও বনাই যাম আৰু আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো 1000 সাবস্ক্ৰাইবাৰ কৈ দিব প্লিজ এতিয়ালৈ অকল 78 হৈছে সাবস্ক্ৰাইবাৰ 1000 কৈ দিব আৰু মই আৰু আপোনালোকক ভাল টেকনলজি ওপৰত আপডেটেড টেকনলজি ওপৰত ভিডিও আপোনালোকক বনাবলৈ মই চেষ্টা কৰিম আৰু মই আকৌ মানে মোটিভেট হ'ম যদি আপোনালোকে মোক সাবস্ক্ৰাইব কৰি দিয়ে মোৰ টেকনলজি ওপৰত ইউটিউব চেনেলটো তো আজিলৈ ভিডিও ইমানেই আছিলে টেক কেয়াৰ বাই বাই